আৰু সমাগত ৰঙালী বিহু ৰাজ্যৰ চৌদিশে এতিয়া ঢোল পেপা গগনাৰ মাত সমান্তৰালভাৱে আখৰা আৰু তাঁতশালৰ ব্যস্ততাৰ মাজতে জেং বিহুলৈ এতিয়া জাকি মাৰি ওলাই আহিছে অসমীয়া নাৰী সমাজ হাতম পুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি পুৰুষ সমাজক একাষৰীয়া কৰি নাৰায়ণপুৰৰ মেৰমুখৰ ৰচকী জীয়ৰী বোৱাৰীসকল ওলাই আহিছে জেং বিহুৰ আখৰাস্থলীলৈ আৰু জেং বিহুৰ যি প্ৰাকৃতিক নান্দনিক আনন্দ এই বহাগৰ বতাহ ছাতিৰ লগত এই সন্দৰ্ভত আমাৰ সাংবাদিক অভিজিত হাজৰিকাই যুগুতোৱা এক প্ৰতিবেদন আগবঢ়াইছো আখল আৰু তাঁতশালৰ ব্যস্তাৰ মাজতে অসমীয়া মহিলাসকল বৰ্তমান ওলাই আহিছে জেং বিহুলৈ আৰু নাৰায়ণপুৰৰ মেৰমুখৰ এই ৰচকী মহিলাসকলে জাকি মাৰি এই মুহূৰ্তত জেং বিহু অখৰাস্থলীত ব্যস্ত হৈ আছে বৰ্তমান পোনে পোনে আসাম টকছৰ দৰ্শকসকলক মই সেই জেং বিহুৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ Gum gum gum, let's